নমস্কাৰ মোৰ জনাইছো অনেক বিগ ব্ৰেকিং নিউজ আপোনাৰ হাতত মাত্ৰ বাকি আছে 26 দিন হিগ্ৰে কৰক আবেদন আপুনি যদি এতিয়া ভূমি পত্ৰৰ বাবে আবেদন কৰা আপুনি হিগ্ৰে কৰক আবেদন আপোনাৰ হাতত মাত্ৰ বাকি আছে 26 দিন 26 দিনৰ ভিতৰত আপুনি কৰিব লাগিব আবেদন কৰিলে আপোনাক চৰকাৰে দিব ভূমি পত্ৰ ইতিমধ্যে চৰকাৰে আহ্বান কৰি আছে ইতিমধ্যে আবেদন কৰিবলৈ আপোনাক নমস্কাৰ মোৰ জনাইছো খুব গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ হাতত মাত্ৰ বাকি আছে 26 দিন হিগ্ৰে কৰক আবেদন ভূমি পত্ৰৰ বাবে আবেদন কৰিবলৈ কি নথি পত্ৰ লাগিব আপোনাক হেও জনাইছো ইতিমধ্যে স্পষ্টভাৱে জনাইছো আপুনি কেনেকৈ আবেদন কৰিব হিগ্ৰে কৰক আবেদন ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মানুহে আবেদন কৰি ইতিমধ্যে ভূমি পত্ৰ প্ৰদান কৰিছে ইতিমধ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মানুহক ইতিমধ্যে ভূমি পত্ৰ প্ৰদান কৰিছে জনাইছো খুব গুৰুত্বপূৰ্ণ খবৰ দখলত থকা ভূমিখিনিৰ মালিক হ'ব পাৰিব আপুনি ইয়াৰ বাবে আপুনি কৰিব লাগিব মিছন বসুন্ধৰা 2.0 আপুনি কৰিব লাগিব আবেদন চৰকাৰে দখলত থকা ভূমিখিনি প্ৰদান কৰিব ভূমি পত্ৰ ইতিমধ্যে ৰাজ্যবাসীখিনি মধ্যে চৰকাৰে ভূমি পত্ৰ প্ৰদান কৰিব আপোনাৰ দখলত যদি ভূমি আছে আপুনি আবেদন কৰিব লাগিব আপোনাক চৰকাৰে ভূমি পত্ৰ প্ৰদান কৰিব আৰু লগতে উল্লেখ একচনীয়া মাটি ম্যাদি কৰি দিব হিমন্ত চৰকাৰে ইতিমধ্যে হিমন্ত চৰকাৰে পত্ৰ প্ৰদান কৰিব ইতিমধ্যে ৰাজ্যবাসীক আবেদন কৰিবলৈ আহ্বান জনাইছে হিমন্ত চৰকাৰে লগতে উল্লেখ ৰায়তীসকলক ইতিমধ্যে ভূমি পত্ৰ প্ৰদান কৰিব চৰকাৰে ইতিমধ্যে ৰায়তীসকলক ইতিমধ্যে আবেদন কৰিবলৈ আহ্বান জনাইছে হিমন্ত চৰকাৰে আপুনি কেনেকৈ আবেদন কৰিব মিছন বসুন্ধৰা 2.0 জৰিয়তে আপোনাৰ কি নথি পত্ৰ লাগিব আপোনাক সেয়াও স্পষ্টভাৱে জনাই দিয়া হ'ব ইতিমধ্যে চলি আছে আবেদন প্ৰক্ৰিয়া চলি আছে আপুনি অতি শীঘ্ৰে কৰক আবেদন আপোনাৰ হাতত মাত্ৰ বাকি আছে 26 দিন 31 মাৰ্চ হৈছে আবেদনৰ শেষ সীমা ইতিমধ্যে সময়সীমা ইতিমধ্যে কমি আহিছে আপুনি 31 মাৰ্চৰ পূৰ্বে আপুনি কৰিব লাগিব আবেদন কৰিবলৈ আপোনাক কি নথি পত্ৰ লাগিব আপোনাক সেয়া ইতিমধ্যে স্পষ্টভাৱে জনাই দিয়া হ'ব আপুনি কেৱল কৰিব লাগে আবেদন ইয়াত উল্লেখ কৰিছে খাজনা আদায়ৰ শেহতীয়া ৰচিদৰ প্ৰয়োজন হ'ব আপুনি আবেদন কৰিবলৈ ইতিমধ্যে খাজনা ৰচিদ লাগিব বুলি ইতিমধ্যে উল্লেখ কৰিছে চৰকাৰৰ পৰা ভূমি হস্তান্তৰণৰ কোনো প্ৰমাণ দিব লাগিব আপুনি ভূমি পত্ৰৰ বাবে আবেদন কৰাৰ সময়ত আৰু লাগিব গাঁও প্ৰধানে দিয়া প্ৰমাণ পত্ৰ ইতিমধ্যে গাঁৱৰ পৰা আপোনাক লিখিত চাৰ্টিফিকেট দিব আৰু চাৰ্টিফিকেট আপোনাৰ প্ৰয়োজন হ'ব আবেদন কৰিবলৈ আৰু বংকানুক্ৰমিকভাৱে দখলত থকা ভূমিখিনিৰ প্ৰমাণ লাগিব আপুনি দিব লাগিব কেইবাটা গুৰুত্বপূৰ্ণ তথ্য আপোনাক সেয়াও জনাইছো আৰু লগতে উল্লেখ কৰিছে ক্ৰেতা আৰু বিক্ৰেতা দুয়োৰে ফটো পৰিচয় পত্ৰ লাগিব বুলি ইতিমধ্যে উল্লেখ কৰিছে আপুনি আবেদন কৰিবলৈ আপোনাক সেয়াও জনাইছো আপুনি আৰু কি লাগিব লগতে লাগিব ক্ৰেতা আৰু বিক্ৰেতা দুয়োৰে পান কাৰ্ড আপুনি পান কাৰ্ড দিব লাগিব আপোনাৰ দুয়োৰে ইতিমধ্যে ৱেবছাইটটো জনাইছো rtps.assam.gov.in আপুনি এই ৱেবছাইটত আপুনি অতি সহজতে কৰিব পাৰিব আবেদন অথবা বসুন্ধৰা.assam.gov.in তো আপুনি কৰিব পাৰিব আবেদন আপুনি অতি সহজতে আপুনি দুটা ৱেবছাইটত আপুনি ধুনীয়াকৈ আবেদন কৰিব পাৰিব যিকোনো প্ৰশ্ন বা অভিযোগ দিবলৈ মুকলি কৰা হৈছে ইতিমধ্যে বিশেষ ফোন নম্বৰ আপুনি প্ৰশ্ন সুধিব পাৰিব এতিয়া বিশেষ ফোন নম্বৰত ফোন কৰি বিশেষ ফোন নম্বৰটো 180034533574 বিশেষ ফোন নম্বৰত আপুনি ফোন কৰি অভিযোগ বা আপুনি প্ৰশ্ন সুধিব পাৰিব অতি সহজত পুনৰবাৰ জনাইছো ভূমি পত্ৰৰ বাবে আবেদন কৰিবলৈ আপোনাৰ কি নথি পত্ৰ ইতিমধ্যে প্ৰয়োজন হ'ব আপুনি কি নথি পত্ৰ দিব লাগিব আপোনাক স্পষ্টভাৱে জনাইছো হিগ্ৰে কৰক আবেদন আপোনাৰ হাতত মাত্ৰ কেইটা দিনহে বাকী আছে আপুনি 26 দিনৰ ভিতৰত কৰিব লাগিব আবেদন মিছন বসুন্ধৰা 2.0 জৰিয়তে আপুনি কৰিব পাৰিব ভূমি পত্ৰৰ বাবে আবেদন ইতিমধ্যে মুখ্যমন্ত্ৰীৰ আহ্বান জনাইছে আপোনাক আবেদন কৰিবলৈ ইতিমধ্যে চলি আছে আবেদন প্ৰক্ৰিয়া আপুনি 31 মাৰ্চৰ পূৰ্বে আপুনি কৰিব লাগিব আবেদন আপোনাৰ হাতত মাত্ৰ বাকী আছে 26 দিনৰ ভিতৰত আপুনি কৰিব লাগিব ভূমি পত্ৰৰ বাবে আবেদন ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাক আহ্বান জনাইছে আবেদন কৰিবলৈ আপোনাক মুখ্যমন্ত্ৰীগৰাকীয়ে দিব ভূমি পত্ৰ আজি ৰাজ্যবাসী জানিবলৈ গুৰুত্বপূৰ্ণ তথ্য ইমান আছে ধন্যবাদ জয় অসম